ভাৰতবৰ্ষৰ জাতীয় ফুল কি? পদুম। ভাৰতবৰ্ষৰ জাতীয় গছ কি? বটগছ। ভাৰতবৰ্ষত সৰ্বপ্ৰথমে ক'ত, কেতিয়া আৰু কোনে চলচ্চিত্ৰ দেখায়? মুম্বাইত ইংৰাজী 1896 চনৰ 7 জুলাইত লুমিয়ৰ ব্ৰাদাৰ্ছে দেখাইছিলে। ভাৰতবৰ্ষত পোনপ্ৰথমে কিমান চনত বিশ্ববিদ্যালয় স্থাপন কৰা হয়? 1857 চনত কলকাতা, মুম্বাই আৰু মাদ্ৰাজত। ভাৰতত কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেইখন আছে? 42খন। ভাৰতৰ বৃহত্তম বন্দৰ ক'ত আছে? মুম্বাই। ভাৰতৰ বৃহত্তম নদী কি? গংগা। ভাৰতবৰ্ষৰ বৃহত্তম হ্ৰদটোৰ নাম কি? ৱালাৰ হ্ৰদ কাশ্মীৰত আছে। 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান মানুহে সংস্কৃত ভাষা কয়? 14,135 গৰাকী। ভাৰতবৰ্ষৰ বৃহত্তম জনবসতি মহানগৰখনৰ নাম কি? কলকাতা। ভাৰতবৰ্ষৰ বৃহত্তম মছজিদ কি? জামে মছজিদ, দিল্লীত অৱস্থিত। ভাৰতবৰ্ষৰ বৃহত্তম স্তম্ভ কি? কুতুব মিনাৰ। ভাৰতবৰ্ষৰ বৃহত্তম জলপ্ৰপাত কি? গাৰচুপ্পা, কৰ্ণাটকত আছে। ভাৰতবৰ্ষৰ বৃহত্তম গম্বুজ কি? বিজাপুৰৰ গোলক গম্বুজ। ভাৰতবৰ্ষৰ বৃহত্তম নদীদ্বীপ কি? মাজুলী। মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপ হয়। ভাৰতবৰ্ষৰ বৃহত্তম সংগ্ৰহালয় কি? ইণ্ডিয়ান মিউজিয়াম। ভাৰতবৰ্ষৰ বৃহত্তম বৰদ্বীপ কি? সুন্দৰবন। ভাৰতবৰ্ষৰ কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ? ৰাজস্থান। আয়তন 3,42,239 বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰেলপথটোৰ নাম কি? নৰ্দাৰ্ণ ৰেলৱে। 10,36,451 কিলোমিটাৰ। ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলৰ প্লেটফৰ্মখনৰ নাম কি? সদপুৰ। ভাৰতবৰ্ষৰ দীৰ্ঘতম পথটোৰ নাম কি? গ্ৰেণ্ড ট্ৰাংক ৰোড। ভাৰতৰ উচ্চতম তোৰণটোৰ নাম কি? বুলন্দ দৰৱাজা। ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি? মৌচিনৰাম, মেঘালয়ত আছে। ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰেলৰ দলংখনৰ নাম কি? সোণপুৰ। ভাৰতবৰ্ষৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচনটোৰ নাম কি? শিয়ালদহ, কলকাতা। ভাৰতবৰ্ষত প্ৰথমে কেতিয়া আৰু ক'ত ৰেলগাড়ী চলা আৰম্ভ হয়? ইংৰাজী 1853 চনৰ 13 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ। ভাৰতত কি কি ধৰ্মৰ মানুহে বাস কৰে? হিন্দু, ইছলাম, শিখ, জৈন, বৌদ্ধ, খ্ৰীষ্টান, পাৰ্চী আৰু হুইডি। ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৃত্যুৰ হাৰ আটাইতকৈ বেছি আৰু কোন ৰাজ্যত কম? উত্তৰ প্ৰদেশত আটাইতকৈ বেছি। প্ৰতি হাজাৰত 15.8 আৰু কম কেৰালাত প্ৰতি হাজাৰত 5.9।